ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টো মই তোমালোকক নৱম শ্ৰেণী উচ্চ গণিতৰ প্ৰথম অধ্যায়ৰ এক্সাৰসাইজ 1.3 ৰ কুৱেশ্যন নম্বৰ 12 টোৰ বিষয়ে বুজাই দিম আৰু কৰোৱাইও দিম। তোমালোকে যদি এই ভিডিঅ'টো 12 টো বুজি নোপোৱা তেতিয়াহ'লে ইয়াৰ আগৰ ভিডিঅ' এটাৰ লিংক তোমালোকক মই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু তাতে যদি অসুবিধা পোৱা আই বাটনটো ক্লিক কৰি কেনে তোমালোকে চাই ল'ব পাৰিবা। তো পলম নকৰি ভিডিঅ'টো আগবঢ়ো আৰু ভিডিঅ'টো আগবঢ়াৰ আগতে এষাৰ কথা কৈছিলোঁ, তোমালোকে ভিডিঅ'বোৰ মনোযোগেৰে চাবা, শেষলৈকে চাবা, ভালকৈ বুজি পাবা আৰু তোমালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ নাপাহৰিবা। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্নটো দিছে যে 0.214.35ক পাছৰ ভূমি বিন্দু ভগ্নাংশৰ প্ৰকাশ কৰা। এতিয়া আমি চাব লাগিব প্ৰথমতে 214.35 এতিয়া দশমিকৰ সোঁহাতে এটা আছে আৰু বাওঁহাতে এটা আছে। এতিয়া আমি দুটা ভাগ কৰি ল'ম, তেতিয়া আমি কৰিব পাৰিম। মই তোমালোকক আগতে কৈ দিছোঁ যে তোমালোকে যদি বুজি নোপোৱা তেতিয়া ভিডিঅ'কেইটা আগৰ ভিডিঅ'টো চাই ল'বা, তেতিয়া ভালকৈ বুজি পাবা। এতিয়া চোৱা, প্ৰথমতে আমি কি কৰিম, এইটো ভাগ কৰি লৈছোঁ। আমি কৰিছোঁ যে 214 আৰু 0.35, এতিয়া এইকেইটা ভাগ হৈ গ'ল। এতিয়া কি কৰিম আমি 214.35 ইকুৱেল 214 প্লাছ 35/100। এতিয়া পইণ্টটো ইয়াতে অহাৰ লগে লগে 100 হৈ গ'ল আৰু আমি যদি ভাল কৰি এইটোকে আকৌ কৰি চাওঁ আমাৰ এইটোৱে ওলাব। সেইকাৰণে আমি প্ৰথমতে এনেকুৱা ভাঙি লৈছোঁ। ভাঙাৰ পিছত আমি এইটো কাটাকাটি কৰি ল'ম। প্ৰথমতে 5 7 গুণ 35 আৰু 5 20 গুণ 100। তাৰপিছত আমি এনেকৈ পাতি ল'ম 214 প্লাছ 7/20। এতিয়া যদি আমি ভাল কৰি চাওঁ আমি দুটা পাইছোঁ যে 214 প্লাছ 7/20, এইটো এটা হ'ল আৰু আমাৰ এইটো এটা হ'ল। এতিয়া আমি ভাগ কৰি লৈছোঁ আৰু দুটাকে আমি বেলেগ বেলেগ ভাগত কৰিম। আমাক যিহেতু পাছৰ বিন্দু ভগ্নাংশত কৰিব দিছে, সেইকাৰণে আমি এইটোকো এবাৰ পাছৰ বিন্দু ভগ্নাংশত কৰিবলৈ চেষ্টা কৰিম। আৰু এইটো আমি কি কৰিছোঁ, প্ৰথমতে 214ক পাছৰ ভূমিত আনিবলৈ চেষ্টা কৰিম। কেনেকৈ, আমি যেনেকৈ লসাগু উলিয়াওঁ সেনেকৈ। এতিয়া তোমালোকে নাভাবিবা যে ইয়াতে 4 2 3 এইবিলাক কিয় পাতিছে বা মাজত এইটো বিয়োগ চিন নে কি। এইটো বিয়োগ চিন নহয়, এইটো হ'ল মানে আমি যেতিয়া 214ক 5 হৰণ কৰোঁ তেতিয়া আমাৰ কি 42 5 গুণ হয় 210। 210 পোৱাৰ পিছত আমাৰ 4 এটা বাকী থাকে, 4টো পোৱাৰ পিছতহে আমাৰ 214 হ'ব। এই বাকী থকা 4টো ডেছ দি কেনে 4 আমি লিখিব লাগে। সেনেকৈ আমি 5 আকৌ 42ক হৰণ কৰিলে 5 7 গুণ 40 হয়, 2 এটা বাকী থাকে, 2 লিখি দিলোঁ। বাকী 5 1 গুণ 5, বাকী 3 বাকী থাকে, হৈ গ'ল। এতিয়া আমি লিখিম কেনেকৈ যে এইকেইটা আমি যেনেকৈ পাইছিলোঁ 1 3 2 4, আমি সদায় তলপ এনেকৈ যাব লাগিব সদায়। আমি যদি আৰু এনেকৈ আহোঁ তেতিয়া উল্টাটো হ'ব, এতিয়া ভুল হ'ব। এইটো আমি কি লিখিম, এটাকে 214 10 লিখিম, মানে এইটো হ'ল দশমিক আৰু এইটো হ'ল পাছৰ বিন্দু ভগ্নাংশ। এইটো আমি পিছত দৰকাৰ হ'ব। এতিয়া আমি কি কৰিম 1 3 2 4 1 3 2 4 এইটো আমি লিখি ল'ম, তলত 5 দিম যিহেতু আমি পাছৰ বিন্দু ভগ্নাংশত কৰিছোঁ। এতিয়া আমি দশমিক ভগ্নাংশ মানে আমি যোনটো 7/20 পাইছিলোঁ সেইটোক এবাৰ কৰিম। এইটো নিয়মটো মই এই আগৰ ভিডিঅ'টোত কৈ দিছোঁ, তাতে চাই ল'বা তোমালোকে। 7/20 × 5 ইকুৱেল 5 গুণ 35 আৰু বাই 20 ইকুৱেল এইটোক আমি যেতিয়া কাটাকাটি কৰিম 7/4 হ'ব। 7/4ক যেতিয়া আমি ডিভাইড কৰিম তেতিয়াহ'লে আমি পাম 1 আৰু 3/4 ইকুৱেল আমি এইটো কাৰণে কৰিলোঁ, দুটা যেতিয়া ভাগ কৰিম তেতিয়াহ'লে আমি এইটো আমি যেনেকৈ কৰিছিলোঁ আকৌ এইটো দি আমি সেনেকৈ কৰিব পাৰিম। সেইকাৰণে আমি দুটা ভাগ কৰি লৈছোঁ, 1 প্লাছ 3/4। তাৰপিছত আমি কি কৰিম, এই 3/4টোক আকৌ আমি এনেকৈ কৰা আৰম্ভ কৰি দিম। এনেকৈ আমি কৰাৰ পিছত 5 3 15 হ'ল। তাৰপিছত আকৌ এইটো ডিভাইড কৰাৰ পিছত 3 আৰু 3/4 হ'ল ইকুৱেল 3। এইটো আমি যেতিয়া আকৌ ভাগ কৰিম 3 প্লাছ 3/4। এতিয়া ইয়াতে চাব লাগিব যে 3 প্লাছ 3/4 হ'ল। এতিয়া যদি আকৌ আমি এইটো কৰিব যাওঁ, এইটো চোৱা আমি আকৌ এইটোৱে পাই গ'লোঁ। এইটো আকৌ যেতিয়া কৰিম আকৌ আমি একেটা লাইনকে পাম, মানে এইটো পুনৰাবৃত্তি হৈছে, একেটা বস্তুকে বাৰে বাৰে ওলাই আহি আছে। এতিয়া এইখিনিতে অংকটো শেষ, বাছ আৰু নালাগে, এইখিনিতে শেষ আমাৰ। অ'কে, এতিয়া এটাকে নিৰ্ণয় বিন্দু ভগ্নাংশ ইকুৱেল আমি যে প্ৰথমতে পাইছিলোঁ 1 3 2 4, যোনটো 214ক আমি লসাগু নিচিনা যে কৰিছিলোঁ, তাতে আমি পাইছিলোঁ এইটো প্লাছ দি কেনে 1 3 3 বুলি একোনে পাতিছোঁ, কাৰণ 3 পিছত এইটো যোনটো পুনৰাবৃত্তি হৈ গৈ আছে আৰু 1 এইটো আৰু এইটো 3।
এতিয়া বাই আমি 5 5 স্কোয়ার 5 কিউব এনেকৈ লিখিছোঁ, এইটো নিয়ম হয় 5 5 স্কোয়ার 5 কিউব। যিমান বাঢ়ি বাঢ়ি গৈ থাকিব লিখি লিখি গৈ থাকিবা, 5 কিউবলৈকে লিখিছোঁ মই, 5 টু দি পাৱাৰ 4 5 টু দি পাৱাৰ 5 5 টু দি পাৱাৰ 6 এনেকৈ লিখি লিখি গৈ থাকিবা। এটাকে আমি দি কেনে কি লিখিম 1324.1333 বা এনেকৈ লিখি বাৰ দি দিলেও হৈ যায়। তে এইখিনিয়ে এই অংকটো অকণমান দীঘল আছে, ভালকৈ যদি মনোযোগেৰে চোৱা, যদি বুজি পোৱা নাই আকৌ এবাৰ ভিডিঅ'টো চাব পাৰা, বা তোমালোকে মই যোনটো ভিডিঅ'টো কথা কৈ দিছোঁ 11 নম্বৰৰ, তাতেও তোমালোকে গৈ কিনে চাব পাৰা, তাতেও একেটা নিয়মৰে মই ভিডিঅ'টো কৈ থৈ দিছোঁ, বা মোৰ চেনেলত গৈ কিনে চাব পাৰা, তাতেও বহুত এনেকুৱা ভিডিঅ' আছে। আৰু আজি ভিডিঅ'টো এইখিনিয়ে, নেক্সট ভিডিঅ'ত মই 1.4 আৰম্ভ কৰিম। ভিডিঅ'টো চাই কিনে যদি এটা ভাল লাগিল লাইক কৰি দিবা, শ্বেয়াৰ কৰিবা, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থোৱা নাই ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি দিবা। আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ নাপাহৰিবা, ইনষ্টাগ্ৰামৰ আইডিটো মোৰ ভিডিঅ'টো ডিছক্ৰিপশ্যনত দিয়া আছে। তে আজিৰ কাৰণে এইখিনিয়ে, পিছৰ ভিডিঅ'ত লগ পাম।